নমস্কাৰ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ যে এই বছৰতে নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত হ'ব নে নতুনকৈ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন দিব এই বিষয়ে এই ভিডিঅ'টোত সবিশেষ জনাম অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগুৱে জনালে যে এই বছৰতে নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিব আৰু নতুনকৈ বিজ্ঞাপন দিব আৰু এই ভিডিঅ'টো যিসকলে সেকেন্ড ফেজ দিব বুলি ভাবি আছে সিহঁতৰ কাৰণে বেয়া খবৰ আৰু যিসকলে নতুনকৈ টেট পৰীক্ষা হ'ব বুলি ভাবি আছে সিহঁতৰ কাৰণে ভাল খবৰ সো এতিয়া আমি বাতৰি কাকতটো চাওঁ যে ইয়াতে লিখিছে 28 ছেপ্টেম্বৰ কৰিমগঞ্জৰ পৰা প্ৰকাশিত হৈছে যে এই বছৰে ৰাজ্যৰ টেট পৰীক্ষা শীঘ্ৰেই বিজ্ঞপ্তি ৰণোজ পেগু যে কৰিমগঞ্জ 28 ছেপ্টেম্বৰ শীঘ্ৰেই ৰাজ্য ফেয়াৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা শিক্ষা বিভাগৰ তৰফে বিজ্ঞাপন জাৰি কৰে পৰীক্ষাৰ দিনখন ঘোষণা কৰা হবে মূলত নতুন শিক্ষানীতিৰ বাস্তৱায়নে ছাত্ৰ শিক্ষক সামঞ্জস্যতা ৰক্ষা এবং শূন্য শিক্ষক পদ পূৰণৰ লক্ষ্য প্ৰাথমিক থেকে উচ্চ মাধ্যমিক স্তৰে টেট পৰীক্ষা অনুষ্ঠিত হবে বলে জানান ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু একই সঙ্গে কম ছাত্র সংখ্যা থকা স্কুলগুলো পার্শ্ববর্তী স্কুলের সঙ্গে একত্রীকরণ প্রক্রিয়া বাধা দানকারীদের বিরুদ্ধে কঠোর পদক্ষেপ নেওয়ার হুঁশিয়ার দিয়েন এই বাতৰি কাকতটোৰ পৰা আমি গম পালোঁ যে ৰাজ্যত নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু নতুনকৈ বিজ্ঞাপন দিব সো এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং